নমস্কাৰ বন্ধুসকল, মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি কথা পাতিম ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আছাম ৰিক্ৰুটমেণ্ট 2018 ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ল নাইট চকীদাৰ যিসকলৰ কাৰণে পোষ্ট আছে টোটেল 59টা। আৰু অলৰেডি ইয়াৰ ওপৰত মই এটা ভিডিঅ' বনাই থৈ দিছোঁ, মোৰ চেনেলত যাই চাব পাৰে। কথা হ'ল কি, এইটো ভিডিঅ' বনোৱাৰ উদ্দেশ্য এটাই, যিটো ডেট আছিল প্ৰথমতে সেই ডেটটো সাল সলনি কৰিলে, সেইকাৰণে তাৰ ওপৰত মই এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰ আহিছে, মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে কাষতে থকা বেল আইকনটো টিপি দিয়ে। আহকচোন ভিডিঅ'টো চাই লওক। প্ৰথমতে ডেট উল্লেখ কৰিছিলে 10/11/2018, ইয়াত নিশ্চয় দেখা পাইছে। আৰু এতিয়া উল্লেখ কৰিছে 14/11/2018, মানে এপ্লাই কৰা ডেটটো 14 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেটটো হৈছে 24/11/2018, লাষ্ট ডেটটো 24/11/2018, নিশ্চয় বুজি পাইছে। আৰু পোষ্টটো নিশ্চয় গমেই পাইছে। আৰু ইয়াত কাৰ কোনটো শ্ৰেণীৰ কাৰণে কিমান পোষ্ট আছে অলৰেডি মই ভিডিঅ'টোত বনাইছোৱে। কোৱালিফিকেশ্যনটো নিশ্চয় গম পাইছে, 8 পাছ, দৰমহাটো 12,000ৰ পৰা 30,500 টকা। আৰু ইয়াৰ সবিশেষ চাবলৈ ইয়াৰ গভমেণ্ট ৱেবছাইট যিটো আছে www.dhs.assam.gov.in যায় সম্পূৰ্ণ ডিটেইলছ চাব পাৰে। এতিয়া নিশ্চয় গম পাইছে, এপ্লাই কৰা ডেটটো হৈছে 14 নৱেম্বৰ 2018 আৰু লাষ্ট ডেটটো হৈছে 24 নৱেম্বৰ 2018। আৰু বিশেষ নাই এইটো ভিডিঅ'। আৰু ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'টো চাব পাৰে মোৰ চেনেলত যায়। আজিলৈ মানে জয় আই অসম।